নমস্কাৰ সুপ্ৰভাত কেডি ভ্লগছলৈ স্বাগতম আৰু আপোনালোকে চাই আছে মোৰ প্ৰথমটো ভ্লগছ এতিয়া আমি অলৰেডি কাপোৰ পেকিং কৰিলোঁ এইবিলাক বেগছ এইবিলাক তাৰপিছতে সেয়া ইমানেই আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ দাদা বেগ লৈছে আৰু আইতা এয়া ৱাশ্বিং মেচিনত কাপোৰ ধুলে এতিয়া কাপোৰ ৰ'দত মেলিব আৰু এতিয়া আমি লাহেকৈ দাদা আৰু মই ঘৰৰ পৰা যাব লৈছোঁ এতিয়া দাদা আৰু মই ঘৰৰ পৰা ওলাইছোঁ জাষ্ট এতিয়া আৰু আমাৰ যাত্ৰাৰ অভিমুখে আহিয়ে আছোঁ এয়াৰপৰ্ট পোৱাহি নাই আৰু আছে 5 কিলোমিটাৰমান জাষ্ট এয়াৰপৰ্ট পালোহি ইমান ভিৰ ইয়াত দেখিছে কোনোবা মিনিষ্টাৰ মানুহ আহিব চাগে এতিয়া ফাৰ্ষ্ট এণ্ট্ৰিখনত সোমাব লৈছোঁ আমি ইয়াত মানুহ লাইন পাতি আছে দেখিছে আপোনালোকে কিমান বা ফাৰ্ষ্ট আহিছোঁ ৰাইটত কোনফালে এবাৰ যাব লাগে এতিয়া সেইফালে যাব লাগিব চাগে অলপ ঘূৰিয়ে লৈছোঁ ইয়াতে বহুত ভাল লাগিছে ঘূৰি এয়া তাৰ পাছে পাছে মই আহি আছোঁ যিহেতু আমাৰ জাৰ্ণি গুৱাহাটী টু ভুৱনেশ্বৰ এতিয়া আমি ফাৰ্ষ্ট গুৱাহাটী টু আপোনাৰ কলকাতা যাম যিহেতু আমাৰ এখন কাৰ্ড মানে আৰু কি বৰ্ডিং পাছখন হৈ গ'ল এতিয়া আমি এইখন ঠিক ঠাক কৰি আমি এতিয়া যাব লাগিব তাৰপিছতে নেক্সট আমাৰ ফ্লাইট কলকাতা টু ভুৱনেশ্বৰ আছে ইয়াতে কিমান কি কাম আছে মই একো বুজিবই পৰা নাই মোৰ লগত ফাৰ্ষ্ট টাইম হয় এইবাৰ উৰা জাহাজত এবাৰ মোৰ প্ৰথমবাৰ যাত্ৰা আৰু সেয়ে এতিয়া কি কি কাম কৰিবলগীয়া আছে মই একো গমেই পোৱা নাই দাদা পাছে পাছে আহি আছোঁ কাম হৈ আছে এতিয়া লাহে লাহে আৰু আমাৰ কাউণ্টাৰলৈ আমি আহি আছোঁ কফি ল'ব লৈছোঁ আৰু এতিয়া কফিটো খাই লওঁ আৰু তাত জাষ্ট কফি লৈ আহিলোঁ এতিয়া কফি খাম এতিয়া কফি এয়াৰপৰ্টৰ কফি টেষ্টি কিন্তু দাম ডেঞ্জাৰ আমাৰ সেই ঘৰৰ ওচৰ কফি দোকানবিলাকেই ভাল হয়নে নহয় তাত কি ধুনীয়া এইটো দুটা কফি কাপ লৈছোঁ 360 টকা বাপৰে বাপ এতিয়া আমি গৈ আছোঁ ফ্লাইটলৈ আৰু ইয়াৰ পৰা অকণমান দূৰ কাৰণে আমি এতিয়া কিহত যাম এখন ইণ্ডিগ' বাছত যাব লাগিব এতিয়া লাহে লাহে আমি গৈ পামগৈ আৰু তাৰপিছত ফটো মাৰোঁতে আমাৰ একদম লাইন লাষ্টত লাগিলে গোটেইখিনি মানুহ লাইন পাতি আছে তাৰপাছতে আমি ক'বলৈহে ফ্লাইট কিমান মানে চেকিং লাইন পাতি আমনি লাগি যাব এতিয়া লাষ্ট লাইনটো আছেই ফ্লাইটত উঠিবৰ কাৰণে টিকট বহিবৰ কাৰণে এতিয়া মানুহ কিমান ঠিক আছে এইখিনি পাছফালে আছে কিমান লাইন পাতিলোগৈ কিন্তু গমেই পোৱা নাই মোৰ যে কাৰ্ডটো যে আপোনাৰ VIP বুলি সেইকাৰণে এইফালে গোটেই হেৰি হৈ আছে আকৌ আমি সেইটো লাইনৰ পৰা আহি এইফালে গুচি আহিলোঁ এইটো এটা লাইন আকৌ আমি এইটো লাইনলৈ আহিছোঁ আমাৰ বোলে কাৰ্ডখন বোলে VIP হয় গমেই নাপাওঁ ভিতৰত আমি বহিব লাগিব এইটামান গৈ আছোঁ বহিবলৈ উইণ্ডো ছিট একদম লগতে লাগি আছে এতিয়া আৰু ইয়াৰ দাদা এইফালে কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে অঁ গেলত আহে আৰু বেছি ভাল লাগিলে অঁ ককাই ভাই বদমাছ ভাই আৰু প্লেনখন ষ্টাৰ্ট হ'লে লাহেকৈ ল'ব লাগিব কেনেকুৱা বা লাগে ফাৰ্ষ্ট ফিলিং হ'ব এইটো কেনেকুৱা বা লাগে এতিয়া ইয়াত বহুত মানুহ হৈ আছে গোটেইখিনি মানুহ
লাহে লাহে উৰিব লৈছে আৰু দেই এই চাইডত গৈ আছে টাৰ্ণিং 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 এৰোপ্লেনৰ টাৰ্ণিং নাই লগা ভয় নাই লগা এবাৰ উৰিছে আৰু দেই একদম আৰু এইখন ব্ৰহ্মপুত্ৰ এইখন প্ৰথমবাৰৰ বাবে মোৰ ৰাজাহানত যাত্ৰা কৰিছোঁ বহুতেই মনটো ভাল লাগিছে আৰু ফাৰ্ষ্টত কিবা ভয় লাগিছিলে উঠোঁতে একদম আহি আছে এতিয়াও বাছলৈ ঘূৰি চাইছোঁ যে এৰোপ্লেনখন ৰৈ আছে নেকি তেনেকুৱাই লাগে কিন্তু গৈ আছে চাগে বঢ়িয়া খুব ধুনীয়া লাগিছে আহি খালি কাণখন গুম কৰি গৈছেগৈ তাতে বতাহে লাগিছে নেকি লাগিছে জানো এচি চাগে নাযাব আৰু খুব ধুনীয়া লাগিছে এইফালে এইয়া এয়াৰ হোষ্টেজ বাইদেৱে দি আছে খানা পিনা আমি খাব লাগিব লাহে দিয়ে তাৰপিছতে এতিয়া গৈ থাকোঁ আৰু কলকাতাখন আমি পাইছোঁহি আৰু কলকাতা নামিলোহি দেই একদম পালোহি এতিয়া লেণ্ডিং কৰিব লৈছে লাহেকৈ আৰু নামিম আৰু এতিয়া লেণ্ডিংটো দেখাইছোঁ নামি আছোঁ অলৰেডি মজা আহি আছোঁ এতিয়া আহি জাষ্ট পালোহি কলকাতাত ফ্ৰেছ হৈ ল'লোঁ এতিয়া আমি ৰ'ব লাগিব অলপ সময় মানে খুব বেছি আৰু 20 মিনিটছমান লাগিব তাৰপিছত কলকাতাতো ভুৱনেশ্বৰ আমি যাম আৰু এতিয়ালৈকে অকণমান ৰ'ব লাগিব অলপ ফুৰি লওঁ খাই লওঁ কিবা কিবি কিমান লাইন পাতি আমনি লাগি গৈছেগৈ কিবা আকৌ লাইন পাতিবলগীয়া হৈছে মোৰ জ'ন 2 হয় এতিয়া জ'ন 1খিনি মানে বৰ্ডিং পাছ এণ্ট্ৰি মাৰি আছে আৰু এয়া ৰৈ একদম ভাগৰ লাগি গৈছেগৈ এইবাৰ আৰু কি হয় আৰু ৰ'ব লাগিব আৰু এইবিলাক চব জ'ন 1ৰ হয় ছিট নম্বৰ 1ৰ পৰা 6লৈকে আছে নেকি এতিয়া আমি কলকাতাৰ পৰা ভুৱনেশ্বৰ যাম এতিয়া পেকিং কৰি ফ্লাইটলৈ গৈছোঁ এতিয়া আমি বাছখনত আহি আছোঁ বাৰু এইফালে জেগা কৰি আছে কলকাতা এয়াৰপৰ্ট আমি চাগে এখনতে যাম নে ক'ত যাম জানো গম পোৱা নাই ক'লৈ নিব এতিয়া গাড়ীখন গৈ আছে আমি গৈ আছোঁ কলকাতাৰ পৰা যাম থেংক ইউ এতিয়া আমি গৈ আছোঁ কলকাতাৰ পৰা ভুৱনেশ্বৰ হৈ গ'ল এবাৰ আমি উঠিছোঁ আৰু দেই লাহেকৈ কলকাতা এতিয়া আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈছে এতিয়া আমি যাম কলিকতাটো ভুৱনেশ্বৰ আকৌ মই এগেইন মানে আৰু উইণ্ড' ছিটটোকে পাইছোঁ বঢ়িয়া খুব ভাল লাগিছে মোৰ ছিট দুইটা একদম খিৰিকী কাষতে হ'ল বা মজা এইটো উঠি গ'লোঁ পাই গ'ল সেই ভুৱনেশ্বৰ মজা বঢ়িয়া আমি এতিয়া ভুৱনেশ্বৰ পালোহি এয়া ফ্লাইটৰ পৰা আমি গাড়ীত উঠিলোঁ আৰু
ফ্লাইটৰ পৰা বাছত গৈ আছোঁ আপোনাৰ এয়াৰপৰ্টত ভিতৰলৈকে। তাৰপিছত আমি যাম আৰু লাহেকৈ নিজে চাই থাকিব। পাই গ'লোহি ভুৱনেশ্বৰ এয়াৰপৰ্ট, দেখিছে হৈ গ'ল। দাদা পাই গ'লোহি, কেনেকুৱা লাগিছে? পাই গ'ল, বঢ়িয়া লাগিছে। বঢ়িয়া লাগিছে নে? বঢ়িয়া লাগিছে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আহি পাই গ'লোহি, এতিয়া আৰু আমাৰ খাবগৈ লাগিব কিবা এটা, ভোক লাগিছেগৈ আৰু ৰাতিপুৱা হয়নে নহয়? ৰাতিপুৱাৰ পৰা ভোক লাগিছে, এতিয়া খাই ল'ব লাগিব। তাৰপাছত আৰু অকণমান সময় ৰেষ্ট।